নমস্কাৰ। আন্তঃৰাজ্যিক সীমা সংঘাত কোনো উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা নহয়, যাৰ জৰিয়তে কোনো এখন চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত উন্নয়নমূলক কাম কাজ কৰিব নোৱাৰিব। মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন, আপোনালোকে ইয়াত এই ৰঙা দাগকেইটা প্ৰত্যক্ষ কৰিছে, এয়া হ'ল কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ আন্তঃৰাজ্যিক সীমা সংঘাত, এয়া হৈছে হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সংঘাত, এয়া হৈছে লাডাখ আৰু হিমাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সংঘাত। যি সময়ত এই আন্তঃৰাজ্যিক সীমা সংঘাত থকাৰ পাছতো এইসমূহ ৰাজ্য উত্তৰ পূবৰ ৰাজ্যসমূহতকৈ উন্নত ৰাজ্য হিচাপে নীতি আয়োগৰ তথ্যত চিহ্নিত হৈছে, তেনে সময়ত উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যৰ কথা বাদেই দিছোঁ, আমাৰ অসমত উন্নয়ন হিচাপে আমি পাইছোঁ হিতাধিকাৰী সৃষ্টি, অৰুণোদয় আঁচনি আৰু বিনামূলীয়া চাউল। তেনে প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ পূৰ্বাঞ্চলত চৰকাৰসমূহে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা মতে উন্নয়ন সাধন কৰিব নোৱাৰি, তাৰ কাৰণ হিচাপে আন্তঃৰাজ্যিক সীমা সংঘাতক অভিহিত কৰিবলৈ সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যি বিধেয়ক উত্থাপন কৰিলে তাৰ মই বিৰোধিতা কৰিছোঁ আৰু বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ। যদি সঁচাকৈ আন্তঃৰাজ্যিক সীমা সংঘাতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত বাধা আনিছে, তেন্তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে দুটা কাৰ্য সম্পাদন কৰক। প্ৰথমটো কাৰ্য, কেনেকৈনো আন্তঃৰাজ্যিক সীমা সংঘাতে বাধা আনিছে তাক তথ্য সহকাৰে প্ৰমাণ কৰক। দ্বিতীয়টো কাৰ্য, যদি সঁচাকৈ আন্তঃৰাজ্যিক সীমা সংঘাতে আমাৰ উন্নয়নত বাধা আনিছে, তেতিয়াহ'লে এই সমস্যা সমাধান নকৰাৰ অপৰাধত বিগত চৰকাৰসমূহৰ ওপৰত এক গোচৰ ৰুজুৰ সিদ্ধান্ত গ্ৰহণ কৰক। আৰু যদি এয়া কৰিব নোৱাৰে, তেন্তে অস্পষ্ট অপ্ৰাসংগিক বিধেয়ক উত্থাপন কৰাত মোৰ প্ৰশ্ন উত্থাপন হৈছে, সঁচাকৈয়ে এওঁলোকে সকলো জানিব যে নজনাৰ ভাও ধৰা আধুনিক যুগৰ গান্ধাৰী নেকি? মাননীয় অধ্যক্ষ মহোদয়, আজি যদি আমি বাস্তৱিকতা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন নোহোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰোঁ, তেতিয়া দেখা পাম যে উত্তৰ পূবৰ সামগ্ৰিক উন্নয়ন নোহোৱাৰ মূল কাৰণ হ'ল উত্তৰ পূবৰ ৰাজ্যসমূহৰ ঘৰুৱা উৎপাদন অৰ্থাৎ GDP বৃদ্ধিৰ ব্যৰ্থতা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাহিয়াৰ দৃষ্টিভংগী। সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছোঁ, উত্তৰ পূবৰ উন্নয়নৰ কাৰণে 2001 চনতে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয় গঠন কৰা হ'ল। 2019 চনৰ বাজেটত ইয়াক 3000 কোটি টকা আবণ্টন দিয়াৰ কথাও উল্লেখ কৰা হ'ল, কিন্তু তাৰ ফলশ্ৰুতিটো উত্তৰ পূব বিত্তীয় নিগম, ইয়াৰ সংস্থাসমূহ উত্তৰ পূব আঞ্চলিক কৃষি বিপণন, ছিকিমৰ খনি নিগম আৰু উত্তৰ পূব হস্ততাঁত আৰু হস্তশিল্প নিগমত একো এটা উন্নয়ন নহ'ল। তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, 2017 চনত ভাৰত চৰকাৰৰ উদ্যোগ সংবৰ্ধন আৰু আন্তৰ্জাতিক বেপাৰৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলত নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিম লোৱা হৈছিল, কিন্তু আজি পৰ্যন্ত কোনটো উদ্যোগে মূৰ দাঙি উঠিলে? সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে মোৰ দ্বিতীয়টো প্ৰশ্ন। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ পূৰ্বৰ আন্তৰ্জাতিক সীমা বিবাদ এই সমস্যাটো সমাধান কৰিব পাৰিব কেৱল কেন্দ্ৰীয় চৰকাৰে। অন্যথা উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন নিৰ্ভৰ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ ৰাজহৰ বিনিয়োগ আৰু তেওঁলোকৰ উন্নয়নমুখী আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত পুঁজিৰ ওপৰত। যি সময়ত কেন্দ্ৰীয় চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ এই সম্পদ ৰাজিৰ বিনিময়ত পাবলগীয়া ৰাজহৰ মূল্য ৰাজহৰ পৰিমাণ কমাই দিলে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ ৰাজ্যৰ মৰ্যাদাৰ পৰা কৰ্তন কৰি দিলে, তেনে প্ৰেক্ষাপটত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন স্থবিৰ হৈ যোৱাটো স্বাভাৱিক। আৰু সেই তেনে প্ৰেক্ষাপটত সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে দুইটা বিষয় একলগ কৰি মাছৰ তেলত যেন চয়াবিন ভাজিব বিচাৰিছে, সেয়া স্পষ্ট হৈ পৰিছে। মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, যেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলত এই হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি অৱসান নকৰিব, যেতিয়ালৈকে উত্তৰ পূবৰ ৰাজনীতিক নেতাসকলে দিল্লীৰ ৰাজনীতিক নেতাসকলৰ পদলেহনকাৰী হৈ নাথাকি আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰখনৰ বাবে টেবুল ঢকিয়াই আমালৈ সুবিধাসমূহ আদায় কৰিব পাৰিব, তেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন হ'ব। গতিকে আজি এই প্ৰেক্ষাপটত আমি এখন প্ৰাসংগিক বিধেয়কৰ আবেদন কৰিছিলোঁ, যি বিধেয়কখনে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন কৰি উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ পৰা উন্নত কৰিব পাৰিব। তেনে প্ৰেক্ষাপটত সন্মানীয় অধ্যক্ষ মহোদয়, সপোন মোৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকশিতৰ, সপোন মোৰ প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ। যেতিয়ালৈকে পৰাগ কুমাৰ দাসৰ দৰে এক বলিষ্ঠ কণ্ঠই দিল্লী দিছপুৰ কমাই আমাৰ এই ৰাজ্যপ্ৰাপ্তিৰ অধিকাৰ আজৰি আনিব নোৱাৰিব, তেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন কিন্তু সম্ভৱ নহ'ব। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বানন্দ নেওগক তেখেতৰ যুক্তি প্ৰদৰ্শনৰ কাৰণে